welcome back to my vlog. আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ভাল। আজি মই কলৈ যাওঁ জানেনে? আজি মই এতিয়া যাবলৈ ওলাইছো আমাৰ যি বিশ্ব ৰেকৰ্ড হ'ব অহাকালিলৈ 24 ফেব্ৰুৱাৰীত আৰু তাকে আজি প্ৰেক্টিছ আছে। সেয়েহে আজি আমি চাই আহোঁ বুলি ভাবিছোঁ। কাইলৈ বাৰু নিমিলিব যোৱাটো চাগে আমাৰ, সেইকাৰণে আজিয়ে চাওঁগৈ। আচলতে বিহুৰ সময়তো যেতিয়া বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে তেতিয়া মই নাচিবলৈ নাপালোঁ, নিমিলিলে মোৰ কোনো ফালৰ পৰা। সেয়েহে ভাবিছোঁ ঝুমুৰকে চাওঁগৈচোন কেনেকুৱা লাগে, পৰিৱেশটোনো কেনেকুৱা হয় তাকে অকণমান আভাও লওঁগৈ বুলি ভাবিছোঁ। গতিকে ব'লক আপোনালোককো লৈ যাওঁ, হয়তো আপোনালোকেও চাই ভাল পাব। ব'লক যাওঁ। আমি ৰেডি। ফোন আহিলে, কেব আহি গ'ল, আমি যাওঁ এতিয়া। গৈ আছোঁ। কেবখন পাওঁতে অলপ টাইম লাগিলে, সেইকাৰণে হয়তো আমি পাওঁতে অকণমান টাইম লাগিব আৰু এতিয়া গৈ পাওঁতে। এয়া আমাৰ বাইদেউ, এনেকৈ বাইদেউ আৰু এয়া মোৰ গেটখন আমি পাইছোঁহি আৰু ওচৰৰ পৰা দেখাম ৰ'ব। আহি পালোঁহি, কিন্তু গেটখন ভিডিঅ' কৰিব যে নাপালোঁ। মই পাছত যাওঁতে বাৰু কৰি দেখাম। প্ৰৱেশ দ্বাৰৰ পাছতে আহি গছজোপা চাওক ইমান ধুনীয়াকৈ আমাৰ জাপি জুলুকি এইবোৰ দি পিনে সজাইছে, ইমান ধুনীয়া লাগিছে। আৰু মানুহ চব আমাৰ বাইদেউ মালাশ্ৰী। গেটখন ইয়াৰ পৰা অকণমান দেখাইছোঁ ৰ'ব, যাওঁতে মই ভালকৈ দেখাম বাৰু। বহুত ধুনীয়াকৈ বনাইছে গেটখন। গছজোপা চাওক ওচৰৰ পৰা, মানুহ ধেৰ মানুহ হৈছে। মানুহ চাওক, আমি গৈ আছোঁ ভিতৰলৈ। এবাৰ নাছিলে বোলে দিনটোত, এবাৰেই নাছিলে, এতিয়া আৰু এবাৰ নাচিব। সেয়া আমি চাবলৈ পালোঁ। আমি ভাবিছিলোঁ নাপামহি বুলি, কিন্তু আমি পাইছোঁহি বাৰু। এতিয়া যিমান ভিৰত হ'লেও আমি চাবহি পাইছোঁহি। সেইটোৱে মোৰ লোহাটো ভাল হোৱা নাই মোবাইল। যিমান ভিৰ হ'লেও আমি চাইহে এৰিম, কাৰণ যোৱাবাৰ বিহু নাপালোঁ যে, এইবাৰ চাইহে এৰিম মানে। আমাৰ এইটো পোৱালি আৰু আমাৰ এইফালে আগত গৈ আছে বাকী ৰাইজ। আমি গৈ আছোঁ এতিয়া। আচ্ছা, মানুহৰ ভিৰ চাওক কেনেকুৱা ভিৰ, আৰু চিকিউৰিটি পূৰা ভাল দিছে মানে। এইফালে দেখাই দিয়া কি যায় ইয়াত মানুহ পুৰা ভিৰ, পুৰা ৰাছ। বহুত ভাল লাগিছে আজি। ব'লক ভিতৰত গৈ দেখাই আছোঁ। এয়া আমি পালোহি। চাওক ইমান ধুনীয়াকৈ প্ৰতিটো ফালে মানে ইমান ধুনীয়াকৈ বেৰা দি দিছে। আৰু ইয়াত ফায়াৰ ব্ৰিগেড, এম্বুলেঞ্চ চব ৰখা আছে ইমাৰ্জেঞ্চিৰ কাৰণে। ডিব্ৰুগড় ডাইনিং হল। চিনি নাপামেই বাৰু কাকো। মোৰ লগৰ এজনীয়ে নাচিছে বাৰু, কিন্তু তাইক লগ পোৱাটো আশা কম। তাই যোৰহাটৰ হয়, তাই যোৰহাটৰ হৈ পিনে নাচিছে চুবুৰীয়া। আহিছা চাওক ভিতৰত, আৰু এয়া এইফালে সাজু হৈ আছে এতিয়া। চাওক পৰিৱেশটো কিমান ধুনীয়া এটা পৰিৱেশ। মানুহ চব ফালে মানে ইমানেই ভিৰ। আমিতো অকণমানি হৈ পিনে জিলিকি থাকিম চাগে, কোনো দেখিও নাপাব আমাক।
তাৰ ইমান ধুনীয়াকৈ নাচিছে চাই ভাল লাগিলে অঁ আমাৰ মামা আছে ইয়াত আমাৰ কিন্তু আমি দেখা নাই বাৰু ইয়াৰ পৰা তেওঁ এনাউন্স কৰি আছে কিবা আমি ইয়াৰ পৰা যাওঁ নহ'লে বহুত বেছি ভিৰ লাগিছে মই সেইকাৰণে যাওঁ আপোনালোককো দেখালোঁ আপোনালোকে চাই ল'ব এই ভিডিঅ'ৰ জৰিয়তে আমি গৈ থাকোঁ আমি গৈ থাকোঁ বেছি ভিৰ লগাৰ আগত আমি পলাই লৈছোঁ ইয়াৰ পৰা বহুত ভিৰ নহ'লে মানুহে এইফালে লাইন হ'লেই দেখিলেনে চাই বহুত ভাল লাগিছে আৰু কাইলৈ যোনে যোনে চাব তেওঁলোকেতো গম পাবই আৰু টিভিতটো সকলোৱে চাবলৈ পাবই মোৰ ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে শুভেচ্ছা জনাইছোঁ কাইলৈৰ বাবে আপোনালোকে ভালকৈ নাচিব কৰিব আমাৰ অসমৰ গৌৰৱ গতিকে এয়া আমাৰ মামা ওলাই গৈছে ইয়াৰ পৰা সেইকাৰণে চবকে খেদাই আছে সেইফালৰ পৰা তেখেত গৈছে বোলে এইখন মেইন গেটখন কিন্তু আগফালৰ পৰা দেখাব নোৱাৰোঁ বহুত ভিৰ লাগি আছে গাড়ী আৰু মানুহ দেখিছে নহয় কিমান ভিৰ লাগি আছে সেইকাৰণে এইফালৰ পৰাই দেখাই দিছোঁ চিম্পলকৈ ধুনীয়াকৈ বনাইছে আৰু আমি এইফালৰ পৰা ওলাই যাওঁ কাৰণ নহ'লে মানে ইমানেই ভিৰ ৰখি থাকিব লাগিব ভিৰ দেখিছে ট্ৰাই এটা কৰিছোঁ আগফালৰ পৰা দেখাবলৈ পাৰোঁ নে নোৱাৰোঁ নাজানো ৰ'ব দেখুৱাই আছোঁ এইখন গেটখন এখন গেটখন আমাৰ মানে অৱস্থা কি হৈছে দেখাম ৰ'ব আহোঁতে কেবত আহিলোঁ এতিয়া টুকটুকত ওচৰত বহি লৈছোঁ ভিৰ পূৰা সেইটো কাৰণে খালী নাই ভিৰ কাৰণে টুকি কাজিয়া এইফালে পইচাৰ লগত কাজিয়া বেছিকৈ নেদেখাওঁ মই মাৰ খাম আমি ইয়াতে মিঠাই ল'ব সোমাইছোঁ আমি ক'ত ইয়াত হেৰি সোমাম নে আণ্টিহঁতৰ ঘৰত নে বাহঁতৰ ঘৰত বাহঁতৰ ঘৰত আমি এতিয়া চাওঁ তোমাক তাইৰ লুকটো বহুত ধুনীয়া লাগিছে মই সেইকাৰণে দেখাই দিছোঁ কটা মাৰি ফুৰিছে এটাই অঁ जब मुँह मिले मुझे অঁ মিঠাই কি মিঠাই খাব ইয়াত মোৰ ভাল লগা কেক নাই মোৰ ভাল লাগে ৰেড ভেলভেট নাই ইয়াত ডোনাট চুপ জোল চোল দি দিব হা আৰু মিঠাই জোল জোল লাগে এইটো মোৰ ফেভৰেট মিঠাই বুনিয়া লাডু অকণমানি বুনিয়া লাডু আৰু মোৰ ভাল লাগে বেচনৰ লাডু ইয়াত বেচনৰ হেৰিটো বৰফি ইয়াত নাই আমি খোজকাঢ়ি গৈ আছোঁ তাইক বোলে চাহত বোলে ক্ষীণ লাগে অঁ মোক চাহত ক্ষীণ লাগে ফোনত শকত লাগে আৰু সিহঁতি মোৰ ফোনত ফটো মাৰিব বেয়া পায় কেলৈ হেৰি ক'লা ক'লা লাগে বোলে ৰিয়েল ফেচটো ওলাই আকৌ আমাৰ কোনটো অঁ এইটো সেই ফ্লেছ অন কৰিবলৈ পাহৰি থাকিলোঁ ভিডিঅ' ৰাস্তাত আহি থাকোঁতে বনাওঁতে সেইটো দুখ দাই নধৰিব আৰু নহ'লে মই বেছি দিন হোৱা নাই যে বনাই থকা আৰু ডেইলি বনালে মানে অভ্যাস হৈছে ডেইলি নবনাওঁ যে সেইকাৰণে পাহৰি থাকোঁ মানে কেনেকৈ কি আছিলে দুখ দাই নধৰিব আৰু দেই ৰাইজ ধেমালি গৈছে ব্লগ বনাই ভৰি ভাঙিলে বোলে পইচাও পোৱা নাই এইটো আমাতকৈ ঠেক ন ষ্ট্ৰাইকেছকেইটা আমাতকৈ ঠেক কেনেকৈ বস্তু ঠেক বহুত ঠেক বেছিয়ে ঠেক অঁ ঠিক আছে ভিতৰত পাৰিলে বনাম নহ'লে নবনাওঁ ভিডিঅ' কাৰণে নহ'লে ঘৰত বেয়াও লাগে ন ভিডিঅ' লৈ থাকিবলৈ কাৰণে এতিয়া লেকচাৰ দি আছোঁ ইয়াত অঁ আমি শাৰী পিন্ধি নাচিম তোৰ গানত আমি লেকচাৰ দি আছোঁ এতিয়া চবেই চাহ খাই চানডে আড্ডা ভালকে আছো চব তোমাক ধুনীয়াই লাগিছে দিয়া অঁ হ'ব পাতল লাগে ডিজাইনাৰ ড্ৰেছ অঁ তাৰপিছতে হেৰি চাইছে নাই ফোনত ভিডিঅ' কৰি মায়ে ভৰিকেইটা চেল খাই আছে
আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মৰম দিব আশীৰ্বাদ কৰিব আৰু আমাৰ অসমৰ বাবে কিমান এটা গৌৰৱৰ বিষয় নহয়নে নেক্সট আমাৰ যোৱাবাৰতো আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈয়ে গ'ল বিহুৰ আৰু এইবাৰ এতিয়া ঝুমুৰৰ হৈছে আমাৰ কিমান এটা গৌৰৱৰ কথা আমাৰ অসম চৰকাৰক আমি ধন্যবাদ জনাব লাগে তেওঁলোকে ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈছে ইমান ভালকৈ মানে ব্যৱস্থা কৰিছে সকলোবোৰ ইমান চিজিলকৈ কামবোৰ কৰিছে মানে আজি দেখিয়ে ভাল লাগিলে আৰু কালিলৈ চাগে আৰু বেছি ভাল লাগিব কালিলৈ চাগে যোৱা নহ'ব বাবে আজি আমি চাই আহিলোঁগৈ আজি বহুতখিনি আমি ভালকৈ চাবলৈ পাইছোঁ কালিতো ভিৰ আৰু হ'ব সেয়েহে কাইলৈ যোৱাসকলেতো দেখিবই চাব আপোনালোকেও আজিলৈ ইমানেই বাই বাই থেংক ইউ